তো গাইজ গুড মৰ্ণিং এণ্ড স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। অলপ আগতে জাষ্ট মই শাৰী পাই উঠিলোঁ, তো গা চা মোক ধুলোঁ, একো খোৱা নাই বৰ্তমানলৈকে। তো খাই কেনে আজি তাৰমানে এটা বেলেগ ধৰণৰ ব্লগ হ'ব যাই আছে, মানে কি বহুত দিন খানা খাব যোৱা নাই, সেইকাৰণে খানা খাব যাওঁ। আৰু প্ৰণৱহঁতে আহি আছে, তাৰ বস্তু আনিব গৈছে বজাৰত। এতিয়া অলপ কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে বাহিৰলৈ যাই লগ পাইছোঁ গাইজ। এইফালে লৈ ল'লোঁ পিলপিলিত উঠাই চাউল পিঁয়াজ দালি বাচন বৰ্তন গোটেইবিলাক। বলক চাওঁ বলক। তো গাছ প্ৰায় এতিয়া আহি পালোৱে, মানে য'ত খানা খাম আগে পাছে ইয়াতে খাওঁ। আৰু এইফালে পিলপিল যাই আছে, বিক্ৰমক চকাই দি আছে, দেখিছে গাইছ, এয়া দিয়ক যাই আছোঁ। ইফালে পানী পূৰা ৰাস্তাটো একেবাৰে বেয়া হৈ গৈছে, মানে বৰষুণ এইকেইদিন তামাম ফেলি আছে না, সেইকাৰণে চাওক পেকে পেক। বাইক চাইক আনিলেতো শ্লিপ খাবা বেছি মানে ৰিক্স হয়, আৰু ময়ে পিছলা খাওঁ নেকি। ভাই ভাই। আৰু এইফালে ৰাস্তা দেখছেনে গাইছ, জংঘলৰ মাজেদি। আৰু এইফালে আহি মানে য'ত আমি খানা খাম তাৰ পৰা অলপমান দূৰত এইটো মন্দিৰ, মানে মহাদেৱৰ মন্দিৰ, শিৱ মন্দিৰ। আৰু এইফালে ছাগলী এইটো ভেড়া ছাগাল এই গাইছ। আৰু আমি খানা খাম এইফালেদি। তো এইটো ৰাস্তা দি যায়, এই একদম জমেন জংঘল আছে, তো তাকালৈ যাম। আগত যাই লগ পাই আছোঁ ৰ'ব গাইছ। ইফালে গাইছ খৰি বটলি বা মানে খৰি বিচৰিব আহি আছোঁ। খৰি বিচৰিব অহাৰ আগতে এটা যি ঘটনা ঘটলাক, মানে কি পাৰ্থ যাইছে পিলপিলিৰ ওপৰত উঠি কেনে খৰি পাৰি আছিল, তাত ডাইৰেক্ট কাণত খৰি দিল পৰি ফালি গৈছে, দেখোন ৰ'ব গাইছ। এইফালে নদীটো মজা বিক্ৰম চালোঁ। সেইকাৰণে পাৰ্থৰ কাৰণে অলপ কিবা ছিঙি ল'লোঁ, মানে কাণত দিম, তেজ চলি আছে মানে তেজখিনি ৰোৱাৰ কাৰণে। তো বিচৰি পালোঁ, তেজ পিয়া পাত বিচৰিয়ে মানে এইফালে এইখিনি পালোঁ, এইখিনি যাই কিনে ধুই চুই কেনে তাক দি লওঁ। খানা খাবা অহাৰ আগতে বেয়া ঘটনাটো ঘটিল, সেইটো বেয়া, সেইকাৰণে বেয়া লাগিল অলপ মনটো, বিৰাট বেয়া লাগে। আৰম্ভ দিয়াই নাই, খৰি পাৰি আছিলোঁ মাত্ৰ। তো তাৰ কি ক'ম মানে, তো আগত যাই সিয়াক দেখম ৰ'ব। এই দেখছনে গাইছ, এই তেজ ওলাই গৈছে। ডুবা আছা না নাই? কিমান সেইকাৰণে গাছ ইয়াক একো কৰিব দিয়া নহ'লে বহি কৰি আছোঁ, তথাপিও অলপ বহি থাক, ৰেষ্ট লওঁ দে গাছ। প্ৰায় এতিয়া আমাৰ খৰি ভাঙা হৈ গ'ল, মানে খৰি ভাঙিলোঁ, মানে জুই ধৰি আছে। ইফালে প্ৰণৱে জুই ধৰি আছে। ফাৰ্ষ্টটো আমি দালি ভৰাই দিম, দালিটো প্ৰথমতে, তাৰ পাছত বাকীখিনি আইটেম কৰিম। তো জুই ধৰি আছে প্ৰণৱে গাইছ। মানে কি জানে না, এই বিক্ৰম মই ইটা বিচৰি মানে পাগলা হৈ যাব লগা হৈছে গাইছ। ইটা এটাও বিচৰি নাপাইছোঁ, এনে জেগাত ইটা কিমান থাকবা লাগে, না খানাই খাই থাকে। মোৰ মতে কোনোবাই লৈ যায়, কোনোবাই নেই ইটা মাখান নেনাকে নাথে, সেইটোৱে হ'ব। ইটা বিচৰি গাইছ পাগলা হ'ব লগা হৈছে ঘৰত গাইছ। আমি অলপ মানে জংঘলৰ ভিতৰত সোমাই আহিলোঁ, মানে কিয় জানে না, এইটো বোলে কি হৈছে, হাতী এটা ওলছে, সুৰে নাই বোলে হাতীটোৰ, মানে খাইছে চিৰিয়াছলি, হাতীটোৰ সুৰে নাই বোলে। সেইকাৰণে মানে চোৱাৰ কাৰণে আহিলোঁ। আপোনালোকক দেখুৱাম ৰ'ব, মানে আজি মই অদ্ভুত বস্তু, মানে কি হাতীত সুৰ নাই, হাতীৰ মানে সুৰে নাই বোলে, হয়তো কাটা চাটা গৈছে নাই নিশ্চয়, আৰু মানে গম পোৱা নাই আছোঁ বোলে, কিন্তু ইফালে নাই। ইমান বিচৰিলোঁ ইয়াতো ক'ত নাই দেখোন, হাতী নাই গাইছ। অ' গাইছ, আমি য'ত খানা খাইছোঁ তাতে বোলে হাতীটো ওলছে। দেখুৱাম ৰ'ব গাইছ, দেখুৱাম ৰ'ব গাইছ। হাতীটোৰ যে কথা কৈছিল, হাতীটো ইয়াতে বিচাৰি পোৱা নাই, কিন্তু আহোন কি ক'লাক জানে না, এইটোৱে বোলে হাতীটো, এইটো গাছত ধৰি আছে, এইটো ই এটা মানে হাতীটো আছিল, শুন নহয় হাতীটো কল খাই আছে, কল না কি এইটো হা, নেমু টেঙা দে সুদেল ক'ত, সুদেল হাতীৰ সুদেল ক'ত গাইছ। এতিয়া মানে আমি অলপ তাৰ পৰা ওলাই আহিলোঁ, মানে দোকানৰ ফালে যাওঁ, নেমু টেঙা আৰু জ্বালা আনিব মানে আছে, আৰু অলপ লাগে তাৰ মানে, সেইকাৰণে এইফালে মোৰ লগত বিক্ৰম আহি গ'ল। একলা বাচ্চাৰে এইমাত্ৰ বাজাৰ পৰা ঘূৰি আহিল। ইয়াৰ পৰা বাজাৰ আমাৰ 3 কিলোমিটাৰমান হয়। তো ইয়াৰ বাজাৰ একলা ঘূৰি আহিল, চিংৰা আনবা দিছিল, চিংৰাটো নাপালাক, কৈ নাপালাক, আজি ৰবিবাৰ না, এই ৰ'দৰ সহজ কথা গাইছ, চাইকেল লৈ বাজাৰ ঘূৰি আছে, চাইকেলখন বোলে টানবাও নৰে, মানে কি ক'ম, আৰু যাবা দিছে, এইবাৰ মই লৈ আছোঁ তাক একেলগে গাইছ। মানে কি এইখিনি আৰু সেই আনবা যাব লগা হ'ল, আৰু যি ৰ'দ মানে, আৰু এইফালে বৰষুণ দিছিল, জেগাখিনি একেবাৰে পেক হৈ গৈছে। তো আগত যাই লগ পাই আছোঁ বোলক। ইয়াতে অলপ ৰৈ দিলোঁ, মানে ছায়া পাই কেনে, এনে ৰ'দ, ইফালে তেৰি মাৰি ল'লোঁ, আৰু ইফালে বটল পানী খাম। এনে গৰম দিছে, চুলিটো দেখছে ঘামে একেবাৰে উৎপাত,
নাকি বিক্ৰম তাৰে পৰা খাই চাই কিনে যাম দেই যি জেগাত গৈছোঁ মানে অলপ ঠাণ্ডা পুৰা চায়া পৰি আছে আমি এতে খালো মানে তাতে কিনে আমি নাপাব পাৰো তাতে নাপাব দিয়ক গাছ এতিয়া প্ৰায় ইয়াতে আহি পালোৱে মানে ইমান আহি থকা দেখালা আপুনি যি ৰ'দ মানে অশান্তি পাইছোঁ ইফালে লৈ লৈছোঁ কাজি টেঙা জ্বালা আৰু তেৰি মাৰি মানে পাৰ্থ খাব তো আহি পালোঁ সেইকেইটা ইয়াতে আছে যি কৰোঁ দেখাম দিয়ক গাছ ইফালে প্ৰায় দালি হৈয়ে গ'ল গাছ হৈছে না হোৱাই নাই দালি এই খাবা ৰেডি হ'লে টেষ্ট কৰছা নাকি দে খা মই খাম ৰ এইফালে প্ৰণৱে কাটি আছে পুৱাৰ পৰা সেয়ে কাটি আছে ইমানো গৰম ঠাণ্ডা লাগছে মোৰ ঠাণ্ডা লাগলি উদি মুদি হোৱা চলা খুলি দিছা অৱশ্যে গাটোত তেল না ধুনীয়াৰ ঠাণ্ডা কি হ'ল ঠাণ্ডা দিনত ধঙা দি যা গাই দি ঠঙা হ'লে যায় এই ঠেকা চিঙি আনিলোঁ আৰু এইফালে কাটি আছে হাতী দাই এটা কিনবা নাপায় নাকি বেলেগ জেগাত কিনবা নাপায় তাৰমানে পইচা বহুত কিন্তু আমাৰ ইয়াতে বাগান নিজে নিজে চিঙি আনিলে হ'ল কাই আকৌ মাতো নেদে তো এইখিনি পূৰা ভাজা খাম মজা লাগে খাই A few moments later. এতিয়া গোটেইখিনি বস্তু আমাৰ হৈ গ'ল ভাত খাব ৰেডি খাই লৈ ৰ'ব গাছ লিডাৰ তই একলা একলা বহিছে মানে কি মাংস নাখায় পূৰা নিৰামিষ গাছ প্ৰায় ভাত চাত খোৱা হৈ গ'ল মানে অলপ কাম চাম কৰিলোঁ মানে গোটেইবিলাক চাফা চাফা কৰিলোঁ সেইকাৰণে বান্ধা নাছিলোঁ মানে ভিডিঅ' কৰা নাছিলোঁ ইফালে ৰেডি যাৱাৰ কাৰণে আহিবা হাই বঢ়িয়া যাওঁ ৰ'ব গাছ আৰু একেলগে কথাটো কওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত বাই বাই